জয় হরিবলা জয় রাম বলা পিছতেই আমি এই কাৰ্যসূচীভাগ মৌন প্ৰাৰ্থনাৰ কাৰ্যসূচীভাগ আমি আৰম্ভ কৰিবলৈ লৈছোঁ। সেইহেতুকে সকলোৱে এক মনেৰে 1 মিনিট সময় মৌন প্ৰাৰ্থনাত সহযোগ কৰক। ৰেডি। পৰম শ্ৰদ্ধাৰ আমাৰ ভক্তপ্ৰেমী ৰাইজ, আমি ইয়াৰ মাজতে এটি আমাৰ যিসকল ইয়াৰ পৰামৰ্শদাতা, আমাক ইয়াত সহায় সহযোগ কৰা ব্যক্তি, তেখেতসকলক আমি এখনিকৈ ফুলাম গামোচাৰে সম্ভাষণ যচাৰ পৰ্ব আমি হাতত লৈছিলোঁ আৰু সেই পৰ্বভাগ আমি ইতিমধ্যে আমি আগুৱাই যাবলৈ ভাবিছোঁ। আমি প্ৰথমতেই আমি এটা মূৰৰ পৰা আহোঁ, যিহেতু আমাৰ এই অতিকৈ মৰমৰ আমাৰ বগীজানৰ গৌৰীশংকৰদেৱ শৰ্মা আমাৰ মাজত উপস্থিত হৈ এই ধৰ্ম ধ্বজা ভাগত উত্তোলনত সহায় সহযোগ কৰিলে। তেখেতক আমি দীৰ্ঘায়ু কামনা কৰিছোঁ, সুস্বাস্থ্যৰ এজন ব্যক্তিৰ আমি কামনা কৰি তেখেতক এখন ফুলাম গামোচাৰে আমাৰ সম্ভাষণ যাচিবলৈ দিলা
গছে ভূঞা জলে কৰিছে নিবাস